নমস্কাৰ বন্ধুসকল, মই মিনময় অধিকাৰী আপোনালোকক মোৰ ভিডিঅ'টিলৈ তথা চেনেলটিলৈ স্বাগতম জনাইছোঁ। যিহেতু শিৱৰাত্ৰি চলি আছে, তো আমি আজি আপোনালোকক দেখুৱাম বঙাইগাঁৱৰ কাকৈজানাৰ অন্তৰ্গত শিৱ পূজা। গতিকে আপোনালোকৰ অৱস্থা মই নষ্ট নকৰি আজি পোনপ্ৰথমে আপোনালোকক পূজাস্থলী লৈ গৈছোঁ আৰু তাতে দেখুৱাম আপোনালোকক কেনেকুৱা দৃশ্য, কেনেকুৱা পূজা। ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব, খুব সৰুকৈ হ'ব, গতিকে আপোনালোকে শেষলৈকে চাই থাকিব নাপাহৰিব। তো বলক পূজাস্থলীত আপোনালোকক তাতে লগ পাম। আৰু এতিয়া আমি আহি পালোঁ কাকৈজানাৰ মন্দিৰলৈ। মোৰ পিছপিনে দেখা হৈছে প্ৰৱেশ দুৱাৰখন। এতিয়া আমি প্ৰৱেশ কৰিম। তো বন্ধুসকল, আজিলৈ ইমানেই আছিলে ভিডিঅ'টি। আশা কৰিলোঁ আপোনালোকে ভাল পালে। সৰু পূজা এটা ভিডিঅ' দেখুৱালোঁ আজি আপোনালোকক বঙাইগাঁৱৰ কাকৈজানাৰ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব।